যি বোলে মোৰ লগৰজনে গাহৰি মাংস খাই কাৰণে মাংস আনি দিলে পিছে মোকে বনাব কৈছে এয়া মই ধুনীয়াকৈ কাটি লৈছোঁ দাখন কৈছোঁ নহয় ইমানেই হেৰেকা নহয় বৰ কষ্ট হ'লেও কাটোতে এয়া ধুনীয়াকৈ কাটি ল'লোঁ তাৰ পাছত মছলা পিঁয়াজ লৈ লৈছোঁ আৰু লগত লৈছোঁ খৰিচা মানে খৰিচাৰ সৈতে গাহৰি মাংস ভাজি খাম প্ৰথমে পিঁয়াজখিনি ভাজি লৈছোঁ তাৰ পাছত হালধি মছলাখিনি তেলতে ভাজি লৈছোঁ এতিয়া মই মাংসখিনি এতিয়া ভালদৰে ভাজি ল'ম আপোনালোকক খৰিচাৰ সৈতে গাহৰি মাংস খাবচোন বিৰাট ভাল লাগে খাই আৰু এতিয়া অলপ নিমখ দি লৈছোঁ নিমখ দি এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম মাংসখিনি আধা সিজাৰ হোৱাৰ পাছতে এতিয়া মই আলু দি দিছোঁ ইয়াতে আৰু যিসকল পৰ্ক লাভাৰ বা গাহৰি খাই ভাল পায় তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া দি লৈছোঁ মই খৰিচা দি পিনে এতিয়া ইয়াতে মই পানী অলপ এড কৰিম যিহেতু মই গ্ৰেভি কৰি খাম এয়া ধুনীয়াকৈ অলপ এতিয়া উতলিব দিলোঁ এয়া মাংস হৈ গৈছে শেষত মই মান ধনিয়া দি দিলোঁ এতিয়া ভাতৰ থালিখনো ৰেডি আপুনিও এনেদৰে বনাই খাওক সোৱাদ লওক আৰু পিছে মোৰ গাহৰি বহুত প্ৰিয় আজিলৈ আহোঁ বাই